বন্ধুসকল অলপ ব্যস্ত থকাৰ বাবে যোৱাকালি ভ্লগ দিব নোৱাৰিলোঁ। আপোনালোকে লাইক কমেণ্ট নকৰে কাৰণে ভাল নালাগে মোৰ। ঐ টিংকু, ইমান কি খেলি থাক সদায় পঢ়া শুনা নাই নেকি? কি কম আৰু ৰাইজ, ইয়াৰ কেৱল খেলত মনোযোগ। খেলি আছো দেখিবলৈ পোৱা নাই? আমনি নকৰিবা দেউতা, মই ৰাতি পঢ়িম। আজি মাংস আনিবা দেউতা। ৰাতি কিমান পৰ্চ হ'ব জানো নহয় মই। মাক গৈ মোনা এটা আনিবলৈ বজাৰ যাওঁ মই। খুৰা, মাছ অলপ ৰাখক। আজি বৰ ভাল মাছ আছে, আপোনাক বুলি কমত দিম। কি মাছ আছে? ৰৌ মাছ নেকি? ৰৌ মাছ মই ইমান ভাল নাপাওঁ দেই। লৈ লওক খুৰা, 200 টকা কেজিহে। টিংকুৱে খাই ভাল পাব, একেবাৰে বিলৰ মাছ। মোৰ বাহিৰে আপোনাক কোনেও দিব নোৱাৰে। হ'ব দে, কিমান বিলৰ মাছ জনা আছে? 150 টকা হ'লে 1 কেজি দে, নহবা নালাগে। অলপ লগাই দিবি দেই, মই পাহৰিলোৱেই। টিংকুৱেচোন বাৰে বাৰে কবিছিল তাক মাংসহে লাগে। বুঢ়া হ'লো নহয়, মগজুটোৱে কাম নকৰা হ'ল। অনুগ্ৰহ কৰি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক।